নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ উদ্দেশ্য লৈ এই ভিডিঅ'টি বনাইছোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক এটা তথ্য বা ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰিম। সেয়েহে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখি মই ভিডিঅ'টি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে অন্নপ্ৰাশন খাওঁ নহয় জানো? অন্নপ্ৰাশনলৈ আমি যাওঁ, আমি শিশুহঁতৰ কাৰণে কি উপহাৰ লৈ যাওঁ, সকলোৱে ফূৰ্তি কৰোঁ সেই বিশেষ দিনটোত। কিয়নো নৱজাতক এজনৰ যেতিয়া ছমাহ সম্পূৰ্ণ হয়, তেতিয়া সেই ছমাহৰ দিনটোত সেই শিশুসকলৰ মুখত প্ৰথম আহাৰ দিয়া হয়। এতিয়া আমি ছমাহলৈকে কিয় ৰৈ থাকোঁ বা আমি অন্নপ্ৰাশন কিয় পাতোঁ? ছমাহ নহয় আমি 4 মাহতো বা 9 মাহতো বা 8 মাহতো আমি কিয় অন্ন দিব নোৱাৰোঁ? ইয়াৰ নিশ্চয় এটা কাৰণ আছে। এই কাৰণটো হ'ল বিজ্ঞানসন্মত কাৰণ বা বৈজ্ঞানিক কাৰণ। এটা কথা আমি জানো যে আমাৰ খাদ্য হজম কৰিবলৈ হ'লে, অৰ্থাৎ আমাৰ পেটত যেতিয়া আমি খাদ্য সোমাই বা আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খালে কি হয় যে কিছুমান পাচক ৰসে সেই খাদ্যখিনি হজম কৰাত সহায় কৰে বা হজম কৰে। যে আমাৰ মুখত প্ৰথমে খাদ্য খাওঁতে লেলাৱটিৰ লগত বা থু বা পিকৰ লগত সেইখিনি মিক্স হৈ যায়। সেইখিনি মিক্স হৈ যোৱাৰ পাছত লাহে লাহে আমি গিলি দিওঁ আৰু সেইখিনি পেটলৈকে যায় আৰু সেই পেটত আমাৰ হজম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু প্ৰায় 4-6 ঘণ্টাৰ অন্তত সেই খাদ্যখিনি হজম হৈ শৰীৰে প্ৰয়োজনীয় পৰিপুষ্টি লাভ কৰে। এতিয়া কথাটো হ'ল যে সেই পাচক ৰসটো কি, যাৰ নাম হাইড্ৰক্লৰিক এচিড। সেই পাচক ৰসবিধৰ নাম হ'ল হাইড্ৰক্লৰিক এচিড, যিটোৱে আমাৰ খাদ্য হজম কৰাত সহায় কৰে বা পোনপটীয়া অৰ্থত খাদ্য হজম কৰে আমাৰ পেটত। এতিয়া কথাটো হ'ল কোনসকল মানুহৰ ক্ষেত্ৰত হাইড্ৰক্লৰিক এচিড শৰীৰত উৎপন্ন হয় আৰু কোনসকলৰ ক্ষেত্ৰত নহয়। আৰু অতিৰিক্ত হাইড্ৰক্লৰিক এচিডৰ উৎপাদনে কি কৰে আমাৰ শৰীৰত? যে অতিৰিক্ত হাইড্ৰক্লৰিক উৎপাদনে আমাৰ পেটত গেষ্ট্ৰিক বা গেছৰ সৃষ্টি কৰিব পাৰে বা কৰে। তেতিয়া আমি এণ্টাচিড বা তেনেকুৱা ধৰণৰ ঔষধ খাওঁ বা খাৰজাতীয় ঔষধ খাওঁ, যিটোৱে সেই এচিড প্ৰশমিত কৰে আৰু আমি পেটত আৰাম পাওঁ। এতিয়া কথা হ'ল কি, শিশু এটিয়ে জন্ম হৈ আহোঁতে সেই পেটত সেই হাইড্ৰক্লৰিক এচিড বা পাচক ৰস লৈ আহেনে বাৰু? নিশ্চয় নাহে। চিকিৎসকৰ মতে যে হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'বলৈ বা শিশুটিৰ পেটত হাইড্ৰক্লৰিক এচিড আহিবলৈ হ'লে 6 মাহ লাগে, কমেও 6 মান্থ বা 6 মাহ সময় লাগে। এই 6 মাহত কি হয়, হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় আৰু সি গোটা খাদ্য খালে তাৰ শৰীৰত হজম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু হজম হয়। যদি সেই 6 মাহৰ আগত খুৱায়, তেতিয়া 6 মাহৰ আগত সেই খাদ্যখিনি সি হজম কৰিব নোৱাৰে আৰু তাৰ পেটৰ অসুখ বা এনেকুৱা হ'ব পাৰে। সেয়েহে ডাক্তৰে বিশেষভাৱে পৰামৰ্শ দিয়ে যে 6 মাহলৈকে শিশুটিক অন্য খাদ্য নোখোৱাব, কেৱল মাকৰ গাখীৰহে খুৱাওক। কিয়নো মাকৰ গাখীৰে কি কৰে, শৰীৰত প্ৰয়োজনীয় পৰিপুষ্টিখিনি মাকৰ গাখীৰৰ জৰিয়তে পায় আৰু সি সহজে হজম কৰিব পাৰে। গতিকে সেইকাৰণে সহজে হজম কৰিব পাৰে কাৰণে হাইড্ৰক্লৰিক এচিড নহালৈকে কি হয় যে শিশুটিক মাকৰ গাখীৰ খাই থাকিবলৈ দিয়া হয়। আৰু যেতিয়া 6 মাহৰ অন্তত, যে 6 মাহৰ পাছত কোনো এদিন শুভ দিন চাই আমি সকলে বা আমাৰ সন্তানৰ পিতৃ মাতৃয়ে কি কৰে, তেওঁলোকক মুখত অন্ন দিয়া পৰ্ব বা অন্ন দিয়া অনুষ্ঠান এটা পাতে। সেইকাৰণে কি হয়, আমি অন্নপ্ৰাশন অনুষ্ঠান পাতোঁ। আৰু এইটো আমাৰ এটা পৰম্পৰাগত নিয়ম আছে, যে পৰম্পৰাগত আমি নিয়ম আছে, কি নিয়ম আছে, যে মোমায়েকেহে সেই শিশুটিৰ মুখত অন্ন প্ৰথমতে দিয়ে। এনেকুৱা ধৰণৰ নিয়ম আছে। অন্য কিছুমান নিয়ম থাকিব পাৰে, কিন্তু আমাৰ অসমীয়া সমাজত এনেকুৱা নিয়ম আছে যে প্ৰথমতে মোমায়েকে দিব, তাৰপিছত অন্য অন্ন দিব। তাৰপিছত সেইদিনাৰ পৰা শিশুটিয়ে যেতিয়ালৈকে অন্ন খাব পাৰে, যিমান বয়সলৈকে খাদ্য খাব পৰা হয়, সকলো ধৰণৰ খাদ্য শিশুটি খোৱা হয়, দিয়া হয়। এতিয়া
আমি কেনেধৰণৰ খাদ্য খাব লাগে বা আমি খাদ্য যেতিয়া তেতিয়া খাব লাগেনে, যেতিয়া তেতিয়া নেখালে খাদ্য কি হয় আৰু সঠিক সময়ত খাদ্য খালে কি হয়, এইটো ইতিমধ্যে প্ৰমাণ হৈছে যে আমি যেতিয়া খাদ্য খাওঁ তেতিয়াই কি হয়, আমাৰ শৰীৰত সেই হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয় আৰু খাদ্যৰ লগত মিহলি হৈ যায়, খাদ্যক হজম কৰে। এইটো যদি আমি সদায় 8টা বজাত খাইছোঁ, তেতিয়া 8টা বজাত সেই এচিড হাইড্ৰক্লৰিক এচিড বা পাচক ৰসখিনি আহিব, আৰু যদি দুপৰীয়া 12টাত খাইছোঁ 12টাত আহিব, আকৌ ঠিক তেনেকৈ গধূলি যদি ৰাতি 9টা বজাত খাইছোঁ 9টা বজাত আহিব। এতিয়া আমি সময় অসময় নোহোৱাকৈ খাদ্য খালে কি হয়, সেই নিৰ্দিষ্ট সময়ত যেতিয়া আমি সদায় ৰেগুলাৰ টাইমত আমি খাই আছোঁ, সেই নিৰ্দিষ্ট টাইমত আমাৰ শৰীৰলৈ কি আহি থাকিব, হাইড্ৰক্লৰিক এচিডটো আহিব। যদি আমি অসময়ত খাওঁ তেতিয়াহ'লে আমাৰ সেই হাইড্ৰক্লৰিক এচিড বা সেই পাচক ৰসবিধ অসময়ত মানে সেই নিৰ্দিষ্ট সময়ত আহিব। আমি যদি অসময়ত খাওঁ সেই নিৰ্দিষ্ট সময়টো আহিব, গতিকে আমাৰ পেটত লাহে লাহে গোলমাল আৰম্ভ কৰিব। গতিকে সেইকাৰণে আমাৰ কি হয়, আমি নিৰ্দিষ্ট সময়ত খোৱা বোৱা কৰিব লাগে। আৰু পানীয়ে আমি দৈনিক নিতৌ 6 গ্লাছৰ পৰা 7-8 গ্লাছৰ 10 গ্লাছ পৰ্যন্ত পানী খোৱা উচিত। পানীয়েও কি কৰে, আমাৰ খাদ্য হজম কৰাত সহায় কৰে, আৰু পানীয়ে কি কৰে, আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰিত কৰি ৰাখে। গতিকে খাদ্য হজম কৰাত এটা পানীৰ প্ৰধান ভূমিকা আছে, আৰু শৰীৰৰ উত্তাপ যিটো আমাৰ নৰ্মেল টেম্পাৰেচাৰটো বৰ্তাই ৰখাত আমাক পানীয়ে সহায় কৰে। এতিয়া মই শেষলৈ আহিছোঁ, কেনেধৰণৰ খাদ্যই সোনকালে হজম হয়, কোনবোৰ খাদ্য দেৰিকৈ হজম হয়। এতিয়া ফল মূল জাতীয় খাদ্য খুব সোনকালে হজম হয়। যিবিলাক ফল মূল জাতীয় খাদ্য সেইবোৰ সোনকালে হজম হয়, আৰু মাছ মাংস যিবিলাক আমি যিখিনি আমি প্ৰটিন জাতীয় খাদ্য বুলি কওঁ, মাছ মাংস জাতীয় খাদ্য, সেইখিনি হজম কৰাত আমাৰ শৰীৰে কিছু সাধাৰণ অন্য খাদ্যতকৈ, কাৰ্বহাইড্ৰেট জাতীয় খাদ্যতকৈ কিছু যথেষ্ট পৰিমাণে সময় লয়, প্ৰায় 6-7 ঘণ্টামান সময় লয়। সেয়েহে আৰু মাছ মাংসও যথেষ্ট পৰিমাণে বা সদায় খোৱাটো ভাল কথা নহয়। গতিকে এটা নিৰ্দিষ্ট পৰিমাণে বা আমি গেপ ৰাখিয়ে মাছ মাংস খাব লাগে। আৰু আমাৰ পানীটো যিসকল মানে শুকান খাদ্য হজম কৰিবলৈ হ'লে পেটে কিছুমান অসুবিধা পায়, গতিকে আমি জুলীয়া ধৰণৰ বা তেনেকুৱা ধৰণৰ ৰসালযুক্ত তেনেকুৱা ধৰণৰ খাদ্য খোৱাহে উচিত। গতিকে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ এটা তথ্য জনালোঁ যে আমি অন্নপ্ৰাশন কিয় পাতোঁ। আমি সকলোৱে অন্নপ্ৰাশনলৈ যাওঁ, অন্নপ্ৰাশন খাই ভাল পাওঁ, আনন্দ ফূৰ্তি কৰোঁ, সেয়ে আমি শিশুটিক উপহাৰো দিওঁ। কিন্তু তাৰ কাৰণ, বিজ্ঞানসন্মত কাৰণ কি লুকাই আছে যে সেই 6 মাহলৈ শিশুটো ৰ'বলগীয়া হ'ল, কিয়নো সেই 6 মাহত পাছতহে শিশুটিৰ পেটলৈ হাইড্ৰক্লৰিক এচিড বা খাদ্য হজম কৰা যি প্ৰয়োজনীয় পাচক ৰস সেয়া আহে, আৰু তেতিয়া শিশুটিৰ খাদ্য হজম হয়। গতিকে এনেকুৱা ধৰণৰ তথ্য পাই থাকিবলৈ লগতে মই শিক্ষামূলক কিছুমান ভিডিঅ' ধৰক আপোনাৰ ইংৰাজী গ্ৰামাৰ বা গণিত এনেকুৱা ধৰণৰ ক্লাছ লাহে লাহে দিয়া আৰম্ভ কৰিম। আপোনালোকে মোৰ এই পেজটি বা চেনেলটি আপোনালোকে ফ'ল' কৰি ৰাখিব, যিসকল নতুন সহায় হ'ব। মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান পদক্ষেপ এই চেনেলৰ বা এই পেজৰ জৰিয়তে ল'ম, যাতে ছাত্ৰ ছাত্ৰীসকলক কিছু পৰিমাণে গণিত, বিজ্ঞান আৰু ইংৰাজীত মই সহায় কৰিব পাৰোঁ। আজিলৈ ইমানেই, ধন্যবাদ।